নমস্কাৰ, মোৰ মইনা কলিজাগল। কি খবৰ তোমালোকৰ? মই পল্লৱ আৰু আপোনালোকে চাই আছে দা বৰা ধান। আজি আমি কথা পাতিম চানা। যিয়ে পল্লৱ এতিয়া দানা খাই ভাল পায়, লগতে ইটো খাই ভাল পায় চাগে, মই এইটো নাজানো। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি অলপমান ইলু কৰি লওঁ বা ইলু খেলি লওঁ। কি কোৱা বন্ধুসকল? তো ব'লা দেৰি নকৰি চাওঁ ভিডিঅ'টো আজি। সৰু মানুহ আমিতো সৰু মানুহ হৈয়ে থাকিম কটা কাগজতে সপোনবিলাক আঁকিম। জাননে, এই ল'ৰা নামৰ প্ৰজাতিটো যে বৰ সাংঘাতিক। তই যিমানেই মৰম নকৰ কিয়, যেতিয়া তোক দিব ন, কন্দুৱাই দিব। কি দিব? তাই কি নাজানে নেকি কি দিয়া কথা কৈছে? হেৰি ক কেলা, হেৰি দিয়া কথা কৈছে ক। কেলা হেৰি দিয়া কথা কৈছে। তোমালোকে বুজি পাইছা কি ক'ব বিচাৰিছো মই? দিব ধোকা। মই ভাবিছিলো কেলা বেলেগ কিবা দিয়া কথাই কৈছে নেকি বুলি। বিশ্বাসৰ অপজিট ৱৰ্ডটোৱে হৈছে ল'ৰা। তাহাঁতৰ ইমান ডাঙৰ থাকে, এজনীৰে সন্তুষ্টই নহয়। কি ডাঙৰ হোৱা কথা কৈছে বাইদেউজনীয়ে? মানে সেইটো ডাঙৰ হোৱা কথা কৈছে নি? এনেও বাৰু ডাঙৰে আছে। মইতো 22 বছৰীয়া ল'ৰা হয়, এইটো চেন্স শুনি ন। ক্লাছ 6-7ৰ ল'ৰাও মানে হাৰামিবালা হাঁহিটো আহি যাব। আমিতো ক্লাছ 6-7ৰ পৰা মিয়া কালিফাৰ মানে প্ৰন চাওঁ। চৰি প্ৰন নহয়, মিউজিক শুনো। হৃদয় মানে কয় কেনে ধৰণৰ, ভাবো কি বুলি ইমান ধুনীয়াকে মূৰটো বনাই লৈছিলো হে কেলা, মানে কিবা কিবি আৰু। কিন্তু কেলা মূৰটোৱে বেয়া কৰি দিলে আমাৰ বাইদেউ কেইজনীয়ে। ছোৱালীজনীক দি মেলি তাৰপিছত এৰি থৈ গুচি যাব। চব তেনেকুৱা নহয়, মই দি মেলি এৰি থৈ নাযাওঁ ন। মই মানে ৰাখি থোৱা ল'ৰাহে হয়। কিন্তু এটা কথা মই এতিয়াহে বুজি পাইছো, মানে বাইদেউ কি কৈ আছে। মানে বাইদেউ মানে চব ল'ৰাৰ মানে ক্লাছ কৰি থৈছে, মানে হৃদয়ৰ লগত, মানে হৃদয় আৰু হেৰিৰ লগত ক্লাছ কৰি থৈছে। মানে বাইদেউ মানে সেইকাৰণে এনেকে ধৰণে ক'ব পাৰিছে। বাইদেউৰ চাগে কোৱালিটিটো ভাল নহয়, সেইকাৰণে বাইদেউক মানে চবে এৰি গুচি যায়। আৰু এটা কথা, এই ল'ৰাবোৰৰ যে যেতিয়া উঠে কণ্ট্ৰল কৰিব নোৱাৰে। উঠে বাইদেউ সেইটো উঠা কথা কৈছে নেকি? মানে যোনটো মই ভাবি আছে কণ্ট্ৰল কৰিব নোৱাৰে, কি কৰে ঠিক নাই। ছোৱালীবিলাকেতো এটলিষ্ট অলপ কণ্ট্ৰল কৰিব পাৰে দেচোন। ল'ৰাবোৰৰ খংটো বৰ সাংঘাতিক। বাইদেৱে খঙৰ কথা কৈছিলে, মই বেলেগ বুলিয়ে ভাবিছিলো। উঠে খং, মোৰো উঠে। মোৰ স্কেলডাল 5 ইঞ্চি হয়, যোনডালে মই 8 টানো। আৰু মোৰ চুলি ফণিখন হৈছে 2 ইঞ্চি। মই যোনখনে ফণিয়ে মানে চুলি চৰাওঁ। মোৰো চুলি উঠে, কিন্তু নমাবলৈ মানে মই জানো। সেই মহাপণ্ডিতকেইটা কৈছো, যোনকেইটা মানে ৰাতি 12টা বজাত মানে কৰ্মবাজত কি চাই মেলি আহি আৰু পল্লৱক এতিয়া জ্ঞান দিবহি যে কমেণ্টত এনেকে তেনেকে এতিয়া পল্লৱে ডামুল মিনিঙত কথা কয় বুলি। মই সেই মহাপণ্ডিতকেইটাক ক'ব বিচাৰিছো, ল'ৰা কৰিলে বেয়া আৰু ছোৱালী কৰিলে ভাল হয়। তো বন্ধুসকল, এতিয়া আমি যাওঁ ব'লা চানা ৰিলচ চাওঁগে, মানে য'ত মানে আজি ধামাকা হ'ব। মানে ব'লা আৰু চাওঁ। কিয়া দিৱানা পন গেলেতো ঠিকে আছিলে, কিন্তু এটা কথা কচোন, এই পিছফালে যে পাগলটোৱে যে ইমান বান্দৰটোৱে জঁপিয়াই আছে, মানে তাৰ হৈছেনো কি? চানাৰ হিলন দেখি ন, পিছফালে পাগলটোৱে ন 4বাৰকৈ ওপৰে তললে জঁপিয়াই আছে। মানে কেলা সি মানে ৰখাবই পৰা নাই, মানে তাৰ কি হৈছে। আৰু চুলি কেলে মানে খোপা বান্ধিছে। মানে মাকে মানে স্কুল যাবলৈ কাৰণে তাক খোপা বান্ধিলে, কিন্তু চানাৰ হিলন দেখি ন স্কুল যাবলৈ পাহৰি গ'ল। মানে ইমানে মানে তাৰ খজতিটো বেছি হৈ গ'ল। बेबी मैं कब शादी करके आपके घर आऊंगी? অ' মাই গড, বেবী হেৰ' তোৰ বেবী এতিয়াও হাগিছ পিন্ধে, কাৰণ কেলে ৰাতি হ'লে তোৰ বেবীয়ে বিচনাত মুতে। আৰু সেইডালক সুধিছে কেলা, বেবী তোলে মই কেতিয়া বিয়া হৈ যাম বুলি। এক ছেকেণ্ড, কাপোৰত চোন কেলা জলকীয়া লগাই থৈছে। অসমৰ ইমান ধুনীয়া ল'ৰা আছে, ইহঁতক প্ৰপ'জ নকৰি মেলি ন কেলা এই পাগলটোক প্ৰপ'জ কৰি আছে। কাপোৰত যেনেকুৱা ধৰণৰ জলকীয়া লাগি আছে ন, তাৰো চাগে জলকীয়াতকৈনো সৰু হ'ব মালটো। बेबी मैं कब शादी करके आपके घर आऊंगी और कब आपको एजी ओजी कह के सुबह सुबह उठाऊंगी? এজি সেইবিলাক বাদ দে কেলা। কিন্তু এটা কথা কচোন ভাই, তই এনেকুৱা ধৰণৰ মোচনত কিয় থাক? মানে কেলা ইমান ধুনীয়া যদি গাৰ্লফ্ৰেণ্ড থকা হ'লে ন, মই নাচি থাকিলোঁ এদিন। তোৰ লিখীয়া মানে এনেকুৱা ধৰণৰ মোচনত নাথাকিলোঁ এদিন। কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰ এতিয়া গাৰ্লফ্ৰেণ্ড নাই ন, ছিংগলে আছোঁ। কোনোবাই যদি আছা প্ৰপ'জ কৰিব পাৰা, ৰিলেশ্যনত আহি যাব পাৰোঁ দেই। আৰু ইয়াৰ কেলা মোচনটো চাচোন কেনেকৈ ধৰণে আছে। কেলা মুখত এনেকুৱা ধৰণে ফুল আই আছে। কেলা ইয়াৰ চাগে হাগিব লাগিছে। মানে কেলা চানাই জুবস্তি কৰি মানে ভিডিঅ' বনাই আছে, দেখাত এনেকৈ লাগিছে আৰু। अरे हाँ
তাইতো ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা ভিডিঅ' বনাই আছে, কিন্তু সেইডালক চাচোন কেলে তাৰ মাক বাপেকক চাগে শ্লিপিং টেবলেট খুৱাই থৈছে আৰু কেলে ভিডিঅ' বনাই আছে আৰু মাৰিছে ক'ত চোৱাচোন কেলে টিকাত মাৰিছে কেলে। তাইতো 2 থাপৰ লগাব পাৰিছিলে, কিন্তু বাইদেৱে ৰোমাঞ্চে কৰি আছে, কাৰণ কেলে বাইদেউ ৰোমাঞ্চটো জৰুৰী। আমাৰ লগতে নহয় এনেকুৱা ধৰণৰ ৰোমাঞ্চ, কিন্তু এদিন মোৰ লগতো হৈছিলে মানে কেলে মানে মই জাষ্ট হুইটিটো মাৰিছিলোঁ হে, বাইদেউ আহি মোক গালতে 2 থাপৰ লগাই দিলে। এই ডাক্তৰক মাত, ইহঁতি 2টা পাগল হৈছে কেলে, নহ'লে মানে মৰি যাব পাগল হয়। ভাই এটা কথা ক'ম, তই ৰাস্তাত নোলাবি, তোক যদি ৰাস্তাত লগ পায় ন কোনোবাই মাৰি দিব পাগল বুলি। তাকে পাগল লিখা লাগিছে ন। কিন্তু এটা কথা ক'ব পাৰি মানে ডান্সটো বেছি ভাল লাগিছে মানে, চানাই যোনটো ষ্টাইলত হিলাই আছে ন সেইটো চাই মানে মোৰ ভালে লাগিছে মানে ডান্সটো। কিন্তু এটা কথা সুধিব বিচাৰিছোঁ, কৰিয়াগ্ৰাফাৰ কোনে কৰিছিলে ভিডিঅ'টোত? মানে কৰিয়াগ্ৰাফাৰ কৰোঁতে এইটো ন চেলুট কৰিছোঁ কেলে, কাপোৰ চাগে ইয়াৰ নানীয়ে বনাই দিয়ে ন, ইয়াৰ নানীয়ে চাগে কৰিয়াগ্ৰাফাৰটো কৰিছিলে। ओए पागल तेरी फोटो देखकर ऐसा लगता है মুখত মুতি দে কেলা, কিবা এটা কৈ আছে সেই মক্কেলডালক চাচোন কেনেকুৱা ধৰণে কেলা এনেকুৱা ধৰণে ৰখি আছে কেলা, ইয়াক মানে মুখত মুতিলে বেছি ভাল হ'ব। ओए पागल तेरी फोटो देखकर ऐसा लगता है जो चाहिए था ফটোত কি দেখা পায় সেইটো বস্তু, কিন্তু ফিল্টাৰটো মানে ভাল দেখিব। বাই দ্য ৱে কংগ্ৰেচুলেশ্যন, তোমালোকৰ মানে ভাল পোৱা মানে অমৰ হওক তাকে কামনা কৰিছোঁ মানে। আৰু এনেকৈ মানে এদিন মানে বিয়া হ'বা আৰু এদিন ফেমিলি কৰিবা, ফেমিলি কৰি মেলি ন মানে ব্লগিং কৰিবাকৈ বেলেগৰ ঘৰত ভাতৰ জুতি লৈ। তো আজিকালিতো সেইটোৱে চলি আছে ন। তো বন্ধুসকল আজিলৈ বাই বাই। তো ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো লগাই বেলেগত দবাই দিব, নতুন ভিডিঅ' আপডেট পাই দিব। ইনষ্টাগ্ৰাম ফ'ল' কৰিব আৰু ফেচবুক পেজ আছে, পেজত গৈ ফ'ল' কৰিব। আজিলৈ বাই বাই।